নমস্কাৰ বন্ধুসকল, মই সুৰজ ওয়েলকাম জনাইছোঁ আপোনালোকক টেকটকলৈ। টেকটকত আমি আজি কথা পাতিম গুগল মেপছৰ কিছুমান ফিচাৰ্ছৰ বিষয়ে। আমি সকলোৱে বেছিভাগ গুগল মেপছ ইউজ কৰোঁ যেতিয়া আমি কোনোবা এটা লোকেশ্যনৰ বিষয়ে জানিব হওক অথবা কোনোবা এটা ডাইৰেকশ্যন আমি ল'বৰ কাৰণে আমি গুগল মেপছ ব্যৱহাৰ কৰোঁ। স্পেচিয়েলি মই যদি কোনোবা এটা নতুন চিটিত যাওঁ, কোনোবা এটা ভিতৰুৱা ঠাইত যাওঁ, যেতিয়া মই এড্ৰেছটো যিটো লোকেশ্যনটো মই যেতিয়া গম নাপাওঁ তেতিয়া গুগল মেপছৰ ব্যৱহাৰ মষ্ট প্ৰবেবলি মই কৰোঁ। কিন্তু 99% মানুহে যিটো হয় এড্ৰেছ বিচাৰিবৰ কাৰণে হওক অথবা ডাইৰেকশ্যন, এই দুটা কামৰ কাৰণে গুগল মেপছ ইউজ কৰে। কিন্তু গুগল মেপছৰ ভিতৰত আন এনে বহুতো ফিচাৰ আছে যাৰ বিষয়ে আজি আমি কথা পাতিম। গুগল মেপছৰ এনে 5টা ফিচাৰৰ বিষয়ে যিটো আপোনাৰ কাৰণে হ'ব পাৰে ভেৰি হেল্পফুল। ৰ'ব যদি আপুনি চেনেলটো ফাৰ্ষ্ট টাইম আহিছে তেতিয়াহ'লে আপোনাক ৱেলকাম জনাইছোঁ। লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তলত ছাবস্ক্ৰাইব বাটন আছে, ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি এই লগত অহা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব, যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনাৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইলত পাই যায়। ব'লক তেন্তে দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি কথা পাতিম অফলাইন মেপৰ বিষয়ে। অফলাইন মেপ, আপুনি হয়তো কোনোবা লং ড্ৰাইভত নতুন এখন চিটিলৈ যাব পাৰে অথবা কোনো এটা ৰিম'ট এৰিয়ালৈ যাব পাৰে য'ত হয়তো আপোনাৰ মোবাইল নেটৱৰ্ক ভেৰি ল' হ'ব পাৰে। মোবাইল নেটৱৰ্ক যিটো হয় বহুত কম হ'ব পাৰে অথবা মোবাইল নেটৱৰ্ক একেবাৰে নাথাকিবও পাৰে। আৰু আপোনালোকে জানে যে উইদাউট আ গুড মোবাইল নেটৱৰ্ক আমি গুগল মেপছ ইউজ কৰিব নোৱাৰোঁ। কিন্তু যদি আমি অফলাইন মেপ ইউজ কৰোঁ তেতিয়াহ'লে গুগল মেপছক আমি যিকোনো ঠাইতে উইদাউট নেটৱৰ্ক আমি ইউজ কৰিব পাৰোঁ। আপুনি যদি কোনোবা এখন ঠাইলৈ গৈ আছে তেতিয়াহ'লে সেই ঠাইলৈ যোৱাৰ আগতে আপুনি সেই ঠাইৰ যিটো লোকেশ্যন হয় সেই লোকেশ্যনটোক আপুনি ছিলেক্ট কৰি কিমান এৰিয়া আপুনি মুভ কৰিব অথবা কোনটো ডাইৰেকশ্যনত আপুনি যাব সেই গোটেই এৰিয়াখিনি আপুনি চুজ কৰি সেই এৰিয়াটো অফলাইন মেপ হিচাপে ডাউনলোড কৰি ল'ব পাৰে। আপুনি যদি ডাউনলোড কৰি লয় তেতিয়া আপুনি সেই ঠাইলৈ যাওঁতে আপুনি উইদাউট নেটৱৰ্ক আপুনি ডাইৰেকশ্যনটো পাই থাকিব আৰু ভালকৈ আপোনাৰ যিটো ডেষ্টিনেশ্যন তাতে আপুনি গৈ পাব। কিন্তু এটাই সমস্যা হয় যে আপোনালোকে যদি যিটো আমি ট্ৰেফিকৰ ডিটেইলছবিলাক পাওঁ, কোনোবা এটা ৰাস্তাত গৈ থাকোঁতে হয়তো আগত ট্ৰেফিক জাম থাকিব পাৰে, কোনোবা ক্ৰেছ या শ্ল'ডাউন থাকিব পাৰে, সেই ডিটেইলছবিলাক আমি নাপাওঁ। কিন্তু আমি যিটো ডাইৰেকশ্যন সেই ডাইৰেকশ্যনটো আমি অফলাইন মেপৰ পৰাও পাব পাৰোঁ উইদাউট এনি নেটৱৰ্ক। লোকেল গাইড, আমি যেতিয়া যিকোনো ঠাইলৈ যাওঁ তেতিয়া আপুনি হয়তো আমি লক্ষ্য কৰিব পাৰোঁ কোনোবা এটা ৰোডৰ নাম, কোনোবা এটা ষ্ট'ৰৰ নাম বা সেই ঠাইডোখৰ নামৰ লগতে ফটোবিলাক আমি গোটেই ডিটেইলছবিলাক আমি পাই যাওঁ। কিন্তু কিছুমান এনে ঠাই আছে যিটো ঠাইৰ নামটো হয়তো গুগল মেপছত এতিয়ালৈকে ইনক্লুড হোৱা নাই অথবা তাৰ কোনো ডিটেইলছ নাই, গুগল মেপছত কোনো ফটোজ নাই। তেতিয়াহ'লে আমি নিজেই সেই মিচিং প্লেচবিলাকৰ আমি ডিটেইলছবিলাক আমি নিজে গুগলত দিব পাৰোঁ, যিটো বেলেগৰ কাৰণে হেল্পফুল হ'ব পাৰে। আৰু ইয়াৰ বিনিময়ত গুগলে আমাক ৰিৱাৰ্ড পইণ্টছ কিছুমানো আমাক দিয়ে, যাৰ জৰিয়তে আমি এই ৰিৱাৰ্ডছ পইণ্টবিলাক আমি ভৱিষ্যতে ক্লেইম কৰিব পাৰোঁ। হয়তো কোনোবা এটা এপ্লিকেশ্যনৰ আৰ্লি এক্সেছ আমি পাব বা বিভিন্ন ধৰণৰ তেনেধৰণৰ কামত আমি এই ৰিৱাৰ্ড পইণ্টছবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। এণ্ড এই ডিটেইলছবিলাক আমি এড কৰাৰ কাৰণে বেলেগৰ কাৰণে এইটো সহায়ক হ'ব পাৰে। গতিকে আমি লোকেল গাইড হিচাপে এই মিচিং প্লেচবিলাক আমি ইয়াত গুগল মেপছত আমাৰ ফালৰ পৰা আমি এড কৰিব পাৰোঁ। এতিয়া আমি আহোঁ লোকেশ্যন শ্বেয়াৰিঙলৈ। লোকেশ্যন শ্বেয়াৰিং বুলি ক'লে আমি সকলোৱে জানো আমি হোৱাটছএপত মষ্ট অফ দ্য টাইম আমি হোৱাটছএপতে লোকেশ্যনটো আমি কাৰোবাক শ্বেয়াৰ কৰোঁ। যদি মই কোনোবা এখন ঠাইলৈ যাব আছে আৰু সেই মানুহজনৰ যদি লোকেশ্যনটো মোক লাগে তেতিয়াহ'লে মই তাক ফোন কৰি দিওঁ যে লোকেশ্যনটো পঠাই দিবি, মই গৈ আছোঁ এইটো ৰেটে। কিন্তু আপোনালোকে জানে নাই যে কেৱল হোৱাটছএপেই নহয়, আমি গুগল মেপছৰ ফালৰ পৰাও আমি লোকেশ্যনটো আমি শ্বেয়াৰ কৰিব পাৰোঁ। আপুনি গুগল মেপছটো অ'পেন কৰি ইয়াতে গৈ আপুনি লোকেশ্যন শ্বেয়াৰিং অপশ্যন এটা পাব। এই লোকেশ্যন শ্বেয়াৰিং অপশ্যনটো ক্লিক কৰি লোকেশ্যনটো আপুনি কাৰোবাক পঠিয়াব পাৰে, ভায়া ইমেইল হওক, হোৱাটছএপ হওক, মেছেঞ্জাৰ হওক অথবা টেক্সট মেছেজ, যিকোনো মাধ্যমেদি আপুনি এই গুগল মেপছৰ পৰা লোকেশ্যনটো আপুনি শ্বেয়াৰ কৰিব পাৰে। গুগল মেপছৰ আৰু এটা ইণ্টাৰেষ্টিং ফিচাৰ পাৰ্কিং লোকেশ্যন। কেতিয়াবা মই যদি কোনোবা এখন শ্বপিং মলত শ্বপিং কৰিব যাওঁ অথবা কোনোবা এটা মাৰ্কেটত যাওঁ, ডাঙৰ এৰিয়াত যাওঁ য'ত মই পাৰ্কিঙৰ কাৰণে বহুত দূৰত যাবলগীয়া হয় অথবা মই কোনোবা এখন ঠাইত মোৰ বাইকখন পাৰ্ক কৰি আহিবলগীয়া হয় আৰু তাৰপিছত যেতিয়া মই গোটেই কামখিনি শেষ হৈ যায় তেতিয়া মোৰ বাইকখন বিচাৰি ফুৰিবলগীয়া হয়। আপোনালোকেও হয়তো সেই সমস্যাৰ সন্মুখীন হৈছে। কিন্তু যদি আমি গুগল মেপছৰ এই ফিচাৰটো ইউজ কৰোঁ তেতিয়াহ'লে অতি সহজে নিজৰ বাইকখন অথবা নিজৰ গাড়ীখন কোনখিনিত পাৰ্ক কৰা আছে সেই লোকেশ্যনটো আমি অতি সহজে গম পাব পাৰোঁ। আপুনি যদি গুগল মেপছটো অ'পেন কৰে আৰু এইটো লোকেশ্যনত যদি আপুনি এতিয়া আছে আৰু ইয়াতে আপোনাৰ গাড়ীখন যদি পাৰ্ক কৰিছে তেতিয়াহ'লে এই যিটো ব্লু ডট আছে ইয়াতে আমি যদি এবাৰ টেপ কৰোঁ তেতিয়াহ'লে ইয়াতে অপশ্যন এটা আহে ছেভ ইয়ৰ পাৰ্কিং। যদি এই ছেভ ইয়ৰ পাৰ্কিংটো আপুনি ক্লিক কৰি দিয়ে তেতিয়াহ'লে
এই লোকেশ্যনটো ছেভ হৈ থাকে গুগল মেপছত আৰু যেতিয়া আপুনি গোটেই নিজৰ কামখিনি কৰি অহাৰ পিছত আৰু যদি সেই লোকেশ্যনটো আপুনি সিলেক্ট কৰে এই লোকেশ্যনটো সিলেক্ট কৰি তাতে আপুনি ডাইৰেকশ্যনটোত সেই ডাইৰেকশ্যনটোত গুগল মেপছে আপোনাক ডাইৰেকশ্যনটো দেখাই দিব আৰু সেই ডাইৰেকশ্যনৰ হিচাপত আপুনি গৈ নিজৰ গাড়ীখন অতি সহজে বিচাৰি উলিয়াব পাৰে গুগল মেপছৰ এইটো এটা বহুত ইণ্টাৰেষ্টিং ফিচাৰ হয় যিটো বহুত হেল্পফুল হয় আমাৰ কাৰণে ক্ৰেছ এণ্ড শ্ল' ডাউন যেতিয়া আমি কোনোবা এটা ৰুটত গৈ থাকোঁ আৰু সেইটো ৰুটত যদি আগত ক'ৰবাত ট্ৰেফিক আছে হাই ট্ৰেফিক আছে হওক অথবা কোনোবা ক্ৰেছ আছে কোনোবা কিবা শ্ল' ডাউন কিবা কাৰণে শ্ল' ডাউন আছে ৰাস্তাত যদি কিবা শ্ল' ডাউন আছে কিবা ক্ৰেক হোৱাৰ কাৰণে হওক অথবা এক্সিডেণ্ট হোৱাৰ কাৰণে যিকোনো কাৰণত যদি ৰাস্তাটো ব্লক হৈ আছে তেতিয়া আমি গুগল মেপছত আমি এলাৰ্টটো পাই যাওঁ যে এইটো ৰুটেদি গ'লে আমাৰ হয়তো কিছু সময় বেছি লাগিব পাৰে এইটো পচিবল হৈছে যে তাত সেইটো ৰুটত গৈ থকা কোনোবা এজন মানুহে যে তাতে গুগলত মাৰ্ক কৰি দিছে যে ইয়াত ক্ৰেছ ইয়াত শ্ল' ডাউন আছে আৰু আগত কিবা এটা কনজেশ্যন আছে সেই কথাটো কোনোবা এজন বেলেগ গুগল মেপছৰ ইউজাৰে ইয়াত আপডেট কৰি দিয়াৰ কাৰণে আমাৰ কাৰণে এইটো বস্তুটো হেল্পফুল হৈ গৈছে আমি গম পাই গৈছোঁ যে এইটো ৰুটেদি যদি আমি যাওঁ তেতিয়া আগত ট্ৰেফিক হ'ব পাৰে অথবা মোৰ বেছি সময় লাগিব পাৰে ঠিক সেইদৰে আমি যদি বেলেগক সেম ওয়েদি আমি হেল্প কৰিব পাৰোঁ আমি যদি কোনোবা এটা ৰাস্তাত গৈ আছোঁ ৰাস্তাত দেখা পাইছোঁ আগত কিবা ট্ৰেফিক জাম আছে হয়তো কিবা এটা এক্সিডেণ্ট হৈছে কিবা কাৰণত আগত যদি কনজেশ্যন আছে তেতিয়াহ'লে আমি গুগল মেপছত ক্ৰেছ আৰু শ্ল' ডাউন এই অপশ্যনটো চিলেক্ট কৰি সেই এৰিয়াটো আমি মাৰ্ক কৰি দিব পাৰোঁ যাতে বেলেগ গুগল মেপছৰ ইউজাৰে যাতে গম পাই যাওক যে এইটো ৰুটত আহিলে তেওঁলোকক কিছু সময় বেছি লাগিব পাৰে So এটা ভাল এটা ফিচাৰ হয় সো হেল্পিং আদাৰ্স ইজ অলৱেজ গুড এণ্ড গিভ বেক টু দ্য ছ'চাইটি সো আমি সকলোৱে এই ধৰণে বেলেগক হেল্প কৰিব পাৰোঁ গুগল মেপছ জৰিয়তে আমি বেলেগক হেল্প কৰিব পাৰোঁ সো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে আজি 5টা ফিচাৰ আপোনালোকে কেনে পালে তলত কমেণ্ট বক্সত নিশ্চয় জনাব আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক নিশ্চয় কৰিব আৰু যদি নতুন ইউজাৰ হয় মই অলৰেডি আগতেও কৈ থৈছোঁ আপোনাক যে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ মানে আজি আমি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত থেংক ইউ